স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ'লৈ। আশা কৰো আপোনালোক ভালে আছে, আমাৰো ভালে। আজি এটা ব্লাইণ্ড ফল্ড মেকআপ কৰিব লৈছো আমি। তাকে মই বুক কৈ বৈ মুক কৰিব বেছি বস্তু লোৱা নাই। অকল লৈছো এটা বেবি লোশন প্ৰথম লগাবলে, এটা ফাউণ্ডেশ্যন, আপোনাৰ লিপষ্টিক, ফুট, আইলাইনাৰ আৰু আপোনাৰ চুলি বান্ধিব খোপা আৰু ফণিও লৈছো তাৰ কাৰণে, আৰু আইশ্যাডোৰ কাৰণে এটা আইশ্যাডো বক্স লৈছো। ইমানকেইটাই বস্তু, বেছি বস্তু লোৱা নাই। এইকেইটা বস্তুৱে আমি চকু বান্ধি পিনি ইজনীয়ে সিজনীক কৰিবলৈ চেষ্টা কৰিম, কোনে কিমান পাৰফেক্টলি কৰে। তাকে আহক চাওঁ। প্ৰথম কোনে কৰিব? প্ৰথম মই কৰি দিওঁ না। ঠিক আছে, প্ৰথম বৌক মোক কৰিম বুলি কৈছে। মই মানে বস্তুখিনি মোক দি দিম, মানে দি দিম, কাৰণ তেওঁ চকু বান্ধি ৰাখিব, তেওঁ লগাব আৰু কেনেকুৱা কি লগাই বান্ধিবলৈ। তেওঁ প্ৰথম মোক কৰিব। কি কৰিব? ফুটটো এৰুৱাই ল'ব লাগিব দেই। মুখৰ ঘচে নাই আছে কওকচোন। কি কেইটা আছে? নাই দেখা, নাই দেখা। এনেকে ৰাখি থাকো মই আপোনাক প্ৰথম চুলি বা কৰিম। প্ৰথম চুলি তুমি চুলি সোপা কৰিবলৈ ফণিখন দিয়া। এইটো খোপাটো দেই। টাইমিং নহয় নহয়, টাইমিং নহয়, খালি বহুত দেৰিও নহয়। ঢিলা হৈছে বুলি কৈছো। মই নাজানো, নেজানো মানে এবাৰ মানে ভাল হৈছিলে আকৌ। হ'ব দে, নখুলিলে হ'ব। তই টানিয়ে যদি ক্ৰীম দিবি ক্ৰীম মই দি দিম বাৰু। বেছি গ'ল বহুত দূৰলৈ গৈছে নি? ওচৰলৈ আহা। কি বনিম আৰু আজি দেই। নাই ধুনীয়াই সজাই দিম মছলা। তাৰপিছত মাটিখন দিছে ওলাই দিয়া নহয়। শপত দেখা নাই অ'। তুমি ভাবিছা চকুকেইটা মুদি আছো ন কি হৈছে গম পাইছা? চকুকেইটা বিষাই গৈছে, হাঁহি উঠিছে ফাউণ্ডেশ্যন যদি ক'ৰবাত। আৰু কি আছিলে? লিপষ্টিক কওঁতে মজা কি দিম এতিয়া? কি ফাউণ্ডেশ্যন মাৰিলে হেৰি সেই একদম ওপৰত যাম, সেই ওপৰত ক'ত ঘূৰিব? ধুনীয়াকে ঘূৰিব এইটো দুটা কালা হ'লে হ'ল আৰু। ধুনীয়া লাগিব ন চাই? ধুনীয়া, সঁচাকে ধুনীয়াকে কৰি দিছো। তাৰপৰা এইটো হৈ গ'ল। এয়া কইনা লাগিব চাগে। এতিয়া আপুনি মোক ফুটটো দি দিয়ক।
আকৌ নিদিবা বেলেগ দিম এতিয়া লিপষ্টিক দিয়ে জানো দাদা নিদিব ৰ'বা লিপষ্টিকটো দিয়ে আহিনা চকু মুঠ থাক দেই নুখুলিছে যে চাবা আকৌ দেই হ'ল দে মোক দিয়ক লিপষ্টিক লিপষ্টিক দিছোঁ ৰ'বা খোপা বান্ধিলোঁ মই খুলি দিছোঁ হেৰি হয় ন পাৰফেক্ট হ'ব নে এইবাৰ অকণমান চকীটা চাবলৈ মেকআপ আৰ্টিষ্ট মন্দি গগৈ ভুটুনিৰ নিচিনা লগাইছে চব এয়া চব আইনা এয়া ফুট এয়া লিপষ্টিক হ'ব খোপাটো দেখুৱাই দিয়া এয়া খোপা এয়া এবাৰ মই কৰিম এইটো ক্ৰীম ন নাই কুহা ফাউণ্ডেশ্যন বান্দৰীয়ে বনাওঁ নে সুন্দৰীয়ে বনাওঁ বনাইছোঁ আৰু এইফালে বিউটি চেনেল এবাৰ আছিলোঁ ব্ৰাছ ৰবা কি হ'ব ব্ৰাছ বেছি ল'ব নি কাটি দিবা কি কালাৰ ঘঁহিছোঁ আৰে মই যে একো দেখা কালাৰ ঘঁহিছে বুলি গম নাই পোৱা আকৌ কালাৰ নাই চোৱা নি কি কৈছে মই ক'ব পৰা নাই নহয় মই একোৱে দেখি নাই পোৱা কৈ নাই যদি আইনা থৈ দিয়ক ৰবা বস্তুখিনি যেনে তেনে কৈছে
এইবাৰহে মেইন বস্তুটো আহিছে এইটো এতিয়া ক'ত বহোঁ এইটো সোমাইছে নে আকৌ চকু কুচি নিদিবা এইটো মাৰিছে নে এবাৰ লিপষ্টিক ফুলটো আছে ন ফুলটো বোলে আছে ফুলটো দিয়ক কি হ'ল লিপষ্টিক একেবাৰে কইনা হৈ গ'ল দেই কৰিলা হৈ গ'ল মোক ফোনটো দিয়া মই ইমান ধুনীয়া লাগিছে নহয় খোপা এইফালে ৰ'বা মই চাম দেই মই পোৱালীজনীয়ে ফোন এইফালে আইৰিনা এইফালে ডায়েৰী পাপা ফোন কৰিবা চোৱা ইমান ধুনীয়া লাগিছে নহয় চাম মেকআপ লিপষ্টিক ডায়েৰীকেইটা যদি কোলা হয় বেছি ভাল লাগে মই ঠিকেই কৰিছিলো তোমাক কিন্তু মোৰ যদি ৰঙা ঠাইত যদি কোলা হ'লেহেঁতেন সঁচাকে নেদেখিবলৈ সঁচাকে ধুনীয়া লাগিলেহেঁতেন ন যেনেকে হ'লেও গম পালো যে দাড়ি ওলালে কেনেকুৱা লাগে গম পালো এতিয়া আকৌ ৰঙা হ'ল ন এইটো মানে এইটো মডাৰ্ণ ষ্টাইলটো এইটো চাইডে সেইকাৰণে কুলাৰ লগাই দিছো এইটো চাইডে আমাৰ ৰঙা লগাই দিছে ভালে লাগিছে এইফালে আজিকালি মডাৰ্ণ ষ্টাইল যে সেইখনে এইটো চাইডে নলগালো হয় এইটো চাইডে কিন্তু মজা লগাই দিছে ভাল লাগিছে ন আপোনালোকে ক'ব আমাৰ মেকআপটো কেনেকুৱা লাগিলে ইজনীয়ে সিজনী কৰা যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু যদি কেনেবাকে আপোনালোকৰ কাৰোবাৰ মেকআপ কৰিবলগীয়া আছে আমাৰ দুজনক মাতিব পাৰে আমি মেকআপ কৰিম চকু বান্ধি মেকআপ কৰিম মেকআপ দেখিছা চকু বান্ধি ইমান ধুনীয়াকে কৰিছো মডাৰ্ণ ষ্টাইল তেনেহ'লে আজিলৈ আহোঁ বাই বাই শুভৰাত্ৰি আমাৰ মেকআপটো খালি কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব দেই